আজি আমাৰ যে এক্সিকিউটিভ কাউন্সিলৰ মিটিং হৈ গ'ল। এই এক্সিকিউটিভ কাউন্সিলৰ মিটিঙত ভালেমান ডিচিশ্যন লোৱা হৈছে। তাৰপিছত এটা এডিশ্যনেল আমাৰ এজেণ্ডা আছিলে যে কামিং 79th ইণ্ডিপেণ্ডেন্স ডে অৰ্থাৎ 79 সংখ্যক যি আমাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পেলাই আমাৰ প্ৰমোদ বৰদেৱৰ নেতৃত্বৰ BTC চৰকাৰে কিছুমান বিশেষ ব্যক্তিক সম্বৰ্ধনা আৰু তেওঁলোকক এককালীন সহযোগিতা আগবঢ়াবলৈ এক ব্যৱস্থা হাতত লোৱা হৈছে, সিদ্ধান্ত লোৱা হৈছে। তাৰ ভিতৰত আমাৰ এটা হ'ল বীমা চিবিনাই বিথাংকি নামেৰে এই আঁচনি লোৱা হৈছে। এই আঁচনিটিৰ যিসকল বড়োলেণ্ড মুভমেণ্টত আমাৰ শ্বহীদ হৈছিলে, সেই শ্বহীদ হোৱা তেওঁলোকৰ যি কিছুমান মাতৃ অসহায় হৈ আছে। তো বড়োলেণ্ড মুভমেণ্টৰ বিভিন্ন সময়ত এই মুভমেণ্টত যিসকল নিজৰ আত্মবলিদান দিছিলে বা শ্বহীদ হৈছিলে, তেওঁলোকৰ সেই মাতৃসকলক সন্মান জনোৱাৰ অৰ্থে এককালীন 10,000 টকাকৈ মানে মাহিলী প্ৰদান কৰা হ'ব। এইটো সিদ্ধান্ত লোৱা হৈছে আৰু সিদিনাখন এইটো ঘোষণা কৰি এইটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব বা এইটো সিদিনাৰ পৰা আৰম্ভ হ'ব। সেই তাৰে যিটো কোৱান্টিটিটো 500 প্ৰথমতে কৰা হ'ব, লাহে ধীৰে এইটো বৃদ্ধি কৰা হ'ব পিছলৈকে। ঠিক তেনেকৈ আমাৰ বাথৌ মহাসভাৰ দেউৰী যিসকল আছে, বাথৌ দেউৰীসকলৰ বাবে এটি এককালীন সাহায্য 10,000 পৰা হয়তো 15,000 20,000 টকা এনেকুৱা থিৰাং কৰা হৈছে। তেওঁলোককো সিদিনাখন আগবঢ়োৱা হ'ব। গুডি বাথৌ যিবোৰ আমাৰ অনুষ্ঠান আছে, ৰিচুৱেল, আমি সকলোৱে জানো বড়োসকলৰ এইটো এটা ইণ্ডিজিনিয়াছ প্ৰেক্টিছ ৰিচুৱেল, সকলোৱে জানো এটা অনুষ্ঠান। তেওঁলোককো এটা এনেকুৱা ধৰণৰ 10,000-15,000 টকাৰ ভিতৰত এটা তেওঁলোকে কণ্ট্ৰিবিউশ্যন কৰা হ'ব, এটা অনুদান আগবঢ়োৱা হ'ব। ঠিক আমাৰ ৰেডিঅ' টেলিভিশ্যনৰ কিছু আৰ্টিষ্ট আছে, শিল্পী আছে আমাৰ বড়োলেণ্ডৰ পৰা। তেওঁলোকে বহুত সময়ত বা বহু ক্ষেত্ৰত তেওঁলোকে নিজৰ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। বড়ো হওক বা অন্যান্য জনগোষ্ঠীৰ হওক, বড়োলেণ্ডৰ যিসকল তেনেকুৱা আমাৰ কলা শিল্পী আছে, সুখ্যাতি অৰ্জন কৰা, তেওঁলোককো সিদিনাখন সন্মান জনোৱা হ'ব আৰু এটি তেনেকুৱা ধৰণৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। ঠিক তেনেকৈ আমাৰ বড়োলেণ্ড মুভমেণ্টত যিবোৰ বড়োলেণ্ড মুভমেণ্ট এক্স ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন এটি সংস্থা আছে, তো সেই তেওঁলোকৰো মাজৰ পৰা কিছু তেনেকুৱা ব্যক্তিক নিৰ্বাচিত কৰি পেলাই তেওঁলোককো এটি সন্মান জনাই আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। আমাৰ আৰু এটি তাতে এটা বিষয় সন্নিৱিষ্ট হৈ আছে যে আমাৰ চিকনা জখলাও নেশ্যনেল পাৰ্ক যিটো কিছুদিন পূৰ্বে ঘোষণা হৈছে, এই চিকনা জখলাও নেশ্যনেল পাৰ্কৰ আমাৰ যিসকল খৰিকটি আছিলে, উডকাটাৰ আছিলে, তেওঁলোককো সিদিনাখন 10,000 টকা এটি আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। তেওঁলোকে সেই কাম যিহেতু সম্পূৰ্ণ বৰ্জন কৰিছে, এতিয়া চিকনা জখলাও নেশ্যনেল পাৰ্কৰ দায়িত্ব বা সুৰক্ষা তেওঁলোকেও চাবলগীয়া হ'ব। গতিকে সেই কাম বৰ্জন কৰি তেওঁলোকে যিটো মূল পথত আহিছে বা ভাল কাম কৰিব এতিয়া, গতিকে তেওঁলোকক সন্মান জনোৱাৰ কাৰণে 10,000 টকাকৈ এটা মানে তেওঁলোকক প্ৰদান কৰা হ'ব। ঠিক তেনেকৈ আমাৰ ষ্টাৰ্টআপ ইণ্ডিয়াৰ যিটো আমাৰ BTCত 100জন তেনেকুৱা ধৰণৰ উদ্যোগী আমাৰ পঞ্জীয়ন হৈছে ষ্টাৰ্টআপ এইটো এণ্টাৰপ্ৰেনাৰ্ছত। তো সেই 100জন উদ্যোগীক সিদিনাখন আমাৰ BTRৰ ষ্টাৰ্টআপ যিটো মানে আমাৰ কি কয় এইটো ব্যৱসায় পলিচি প্ৰচেছ, সেই ষ্টাৰ্টআপটো এণ্টাৰপ্ৰেনাৰশ্বিপ বা এণ্টাৰপ্ৰাইজৰ কাৰণে সিদিনাখন আমাৰ BTCত প্ৰথম ষ্টাৰ্ট কৰা হ'ব, সিদিনাৰ পৰা আৰম্ভ হ'ব। আমাৰ ৰোমান স্ক্ৰিপ্ট আন্দোলনত যি 16জন ব্যক্তিয়ে শ্বহীদ হৈছিল ৰোমান স্ক্ৰিপ্ট মুভমেণ্টত, এই 16জন ব্যক্তিৰ পৰিয়ালকো সিদিনাখন সন্মান আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। এইখিনি আমাৰ চৰকাৰৰ জৰিয়তে প্ৰমোদ বৰদেৱৰ উদ্যোগত 79 সংখ্যক যি স্বাধীনতা দিৱসত, সেই স্বাধীনতা দিৱসত আমাৰ এইখিনি কাৰ্যসূচী হাতত লোৱা হৈছে আৰু সমগ্ৰ ৰাইজক আপোনালোকৰ জ্ঞাতাৰ্থে এই কথাখিনি অৱগত কৰালোঁ। ধন্যবাদ।